কবিতাৰ শিৰোনাম সংসাৰ। কবি মোৰ জীৱন দলে আৰু আবৃত্তিকাৰ মিজু। পৃথিৱীৰ মানৱতা এই অৰণ্য সংসাৰখনত অতি কেতিয়াবা গভীৰ উত্তেজন সমুদ্ৰ ঢৌ চুনামি তোলে। কিন্তু আকৌ দেখোন কৰবাত মুক্ত গগনত বিহগী পখী হৈ কলা ডাৱৰ ভাঙি শুকুলা মেঘ বিচাৰি বহু দূৰলৈ উৰা মাৰে। সকলোৱে জানে য'ত এখন বাস্তৱিক উপন্যাস লিখা আছে। নিজৰ সুস্থিৰ মনোভাৱেৰে মাতৃপ্ৰেমিক হৃদয়ৰ আৱেগে, যাক সকলোৱে আত্মঈশ্বৰ চৰ্চা কৰিব বিচাৰে, যাক সকলোৱে উৰে দিন উৰে ৰাতি আৰু যুগে যুগে পৃথিৱীৰ মানৱ সম্প্ৰদায় অটল একত্ৰিত স্তম্ভ স্থাপন কৰি ৰাখিব পাৰে, সেইজন পৰমেশ্বৰ। য'ত নিজক যুগে যুগে বিচাৰে সত্যস্থিতিক যে স্পষ্ট সুপথ দেখুৱাই যাবলৈ প্ৰতিটো সময়ৰ। কিন্তু মানুহে মানুহৰ কোনেও দেখা নাই নিজৰ ভৱিষ্যত। এই মানৱ পৃথিৱীৰ দাপোনক দেখাজনে জানে, কিন্তু কোৱা নাই, কিন্তু কৰ্ম কৰি যায় সমাজত জীয়াই থাকিবৰ বাবে। সেইবাবেই মৃত্যু সদায় স্বাধীন হৈ থাকে আৰু সত্য সদায় জয় হৈ পৰে।